Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল। সো এতিয়া দুপৰীয়া 2 মান বাজিছে আৰু আমি এফালে যাবলৈ ওলাইছো মানে টঙি ঘৰলৈ। আমাৰ ৰঙানদী পাৰতে নতুনকৈ খুলিছে। আসলতে নতুনকৈ বুলি ক'ব নোৱাৰি কিয়নো সেইখন নিউ ইয়াৰ সময়তে খুলিলে কিন্তু মই আজিহে যাবলৈ ওলাইছো আৰু কেইদিনমানৰ আগতটো পুৰা ফেসবুক হোৱাটছএপ সবতে অকল টঙি ঘৰৰে ফটো ভিডিও মানে আমাৰ লখিমপুৰৰ মানুহখিনিৰ কথা কৈছো সববোৰ গৈ মেলি আজৰি হ'ল কেতিয়াবাই কিন্তু মই আজিহে যাবলৈ ওলাইছো একো নাই আৰু ফটো ভিডিওবোৰত টঙি ঘৰটো মানে বহুত ধুনীয়া লাগিছে তো ভাবিছো আজি ময়ো গৈ চাই আহোঁগে যেহেতু ধুনীয়া জেগা আৰু মোৰ লগতে আপোনালোককো অকন দেখুৱাম সো ভিডিওটো চাই থাকক আৰু এতিয়া আমি গৈ থাকো আপোনালোকক তাত পাই পেলে ভালকৈ দেখুৱাই আছো এয়া আমি মজাছে আহি ৰঙানদী পাৰ পাই গলোহি মানে মাথাউৰিৰ ওপৰে গৈ আছো আৰু ইয়াত দেখিছেনে এইখিনি পাৰ ৰাস্তাটো ভাল যেনতেন ইয়াৰ আগৰখিনি একদম ৰাস্তাটো বেয়া আছিলে আৰু এফাললে ইয়াত দেখিছেনে এখন আমাৰ ৰঙানদী মজাছে ৰঙানদী পাৰে গৈ আছো আৰু এইটো পাৰলে এয়া পুৰা পথাৰ এটা পাৰে ৰঙানদী এটা পাৰে পথাৰ কিন্তু এফালে ইয়াত দেখিছেনে এইখিনি আকৌ কেঁচা ৰাস্তা আৰু এফালে আমি অথনিৰ পৰা আহি আছো পোৱাগেই নাই মানে মেইন ৰাস্তাৰ পৰা 2-3 কিলোমিটাৰ মান হ'ব চাগে আমি আহি আছো আৰু একদম পুৰা বেয়া ৰাস্তা মানে বেয়া ৰাস্তা বুলি ক'ব নোৱাৰি কিন্তু পকা নহয় মানে পুৰা হিল পেলাই থৈছে যে সো পুৰা জপিয়াই আহি আছো তো আমি কেতিয়া পামগে ঠিক নাই ভুৰ ৰাস্তা দি আহি আছো যদিও ঠিক নাই কিন্তু গৈ আছো আৰু পালেগে হ'ল আৰু মুঠতে পাৰ্কিং এতিয়া পইচা ল'বই নে নাই জানো পাৰ্কিঙৰ আৰু এইফালে এয়া টঙি ঘৰ নামো সো এইফালে আমি আহি পাই গলোহি টঙি ঘৰ এইফালে সেয়া এতিয়া সোমাই যাম ভিতৰত কিনো আছে দেখুৱাম বাৰু ময়ো আগতে অহা নাই আজি প্ৰথম আহিছো ব'লা এইফালে এইটোৱে হৈছে টঙি ঘৰ জৈৱিক কৃষি ক্ষেত্ৰ আৰু পৰ্যটনথলী এতিয়া ভিতৰলৈ সোমাম কিন্তু তাৰ আগতে এইটো টিকেট ঘৰ ইয়াতে এতিয়া টিকেটটো কৰি লওঁ এটা টিকেটত বেছি নহয় মাত্ৰ 20 টকা সো এফালে এয়া আমি সোমাই আহিছো উলিয়াইছো তোমাৰ ওলাই চাই এফালে আমি সোমাই আহিছো এফালে পৰা ৰ'দটো পৰি আছে এফালে এয়া সব পুৰা ফুল পুৰা ৰুই থৈছে একেবাৰে ভালকৈ দেখুৱাম বাৰু দেই একদম ফুল ধুনীয়া লাগিছে এফালে এয়া কিবা মূৰ্তি বনাই থৈছে ফটো মাৰিম অকণ দেৰিকে আৰু এইফালে এয়া কোথাত উঠিলে মানুহ এইফালে এইখিনি কি এইখিনি চব বেঙেনা খেতি কিবা খেতি ঢেৰ খেতি হেৰি দি বনাইছে টেকেলি দি বনাইছে ভাল লাগিছে আৰু এইফালে এইটো ইয়াতে মানে মজাছে বহি ফটো চটো মাৰিব পাৰি তো এতিয়া আমিও অকণমান ফটো চটো মাৰি লম আৰু বেলেগ কিবা কিবি আছে সেইবোৰ দেখুৱাম বাৰু আৰু এফালে এইটো এটা ওপৰ দি উঠি মানে ফটো মাৰিবৰ কাৰণে বনাইছে আৰু মজাছে ওপৰতে সি বহি আছে ৰ'ব ওচৰলৈ যাওঁ এফালে ষ্টেপ কেইটা চা গছৰ কি এইটো কি মহা মজা লাগিছে আৰু তললে চাই যাওঁ দেই নহ'লে পৰিম এইফালে সেয়া এইফালে ফুল এইটো হেৰি নেকি এইটো মচন্দৰী গোটেহে লাগিছে আৰু মচন্দৰী নহয় পদিনা আৰু এইফালে এয়া আৰু এইবোৰ কি ডলা চালনী মজাছে লগাই থৈছে আৰু মজাছে বহি আছা এয়া একদম চকা দি বনাইছে ন টায়াৰ এইফালে মজা লাগিছে আৰু এইফালে এয়া কিবা কিবি আছে তালৈকো যাম বাৰু এতিয়া ইয়াতো আমি মজাছে ফটো চটো মাৰি ল'লো এয়া এইকেইটাত বহিবলৈ ইমান মজা একদম কোমল কি একেবাৰে বহিলৈ এনেকৈ জপিয়াই আছে মজা লাগিছে ব'লা বেলেগ এটা চাইডে যাওঁ ব'লা এইখন মেনু ইয়াতে আপোনালোকে যি দেখিছে সেয়া খাব পাৰিব আৰু এয়া দেখিছেনে চব্জি ইয়াতে মানে আপোনালোকে চব্জি কিনি ঘৰলৈ লৈ যাব পাৰিব আৰু এইবোৰ চকী টেবুল ইয়াতে বহি মজাছে খাব পাৰিব আৰু এইফালে এয়া কেম্প টেণ্ট ইয়াতে মানে আপুনি থাকিবও পাৰিব কিমান দুজন মানুহৰ 600 টকা আৰু 3জন মানুহৰ 800 টকা এইফালে এয়া এটা অলপ ডাঙৰ এটা অলপ সৰু কিজানি দেই আৰু এইফালে এয়া বহি খাই আছে ইয়াত এয়া খাবৰ কাৰণে ইমান মজা লাগিছে মানে গছৰ এনেকৈ গছৰ দিয়ে মুহা দিয়ে
এইবোৰ চকী টেবুল বনাইছে মজা লাগিছে আৰু মোৰ পিছফালে আছে এইটো আৰু এফালে ইয়া পিয়াৰা চাহ এটা আমাৰ ফ্ৰেণ্ডো পাই গ'লোঁ হেল্ল' খাই বৈ পেটটো তুলতুলীয়া হৈ আছে চবেই খাবলৈ মেলিবলৈ দিছে চাগে পেটটো একদম তুলতুলীয়া কিউটি কামুৰি দিব পাই আৰু এফালে এয়া চব শাক আহজনী শাকখিনি চাওঁগৈ কিনো শাক চাম তেও চাওঁচোন এইখিনি কি ওলকবি যেন পাইছোঁ ইফালে এয়া পূৰা ওলকবি ইফালে এয়া আৰু এইফালে এয়া মজা আছে বেডমিণ্টনো আপোনালোকে ইয়াতে খেলিব পাৰিব এয়া ৰেকেট থৈ দিছে চব মজা আছে মানে খেলি কুদিও যাব পাৰিব এতিয়া খেলি আছিলে সৰু ল'ৰা দুটা মানে এতিয়া খেলিও আছিলে আৰু এইফালে আছে কিবা কিবি এতিয়া সেইটো ছাইডলৈ যাওঁ একেবাৰে লাষ্টৰ ছাইডলৈ যাওঁ এইফালে এয়া মজাকৈ ধুনীয়াকৈ ৰুম টাইপত বনাই থৈছে এয়া এইফালে এয়া লাইট চাইট ধুনীয়াকৈ লগাই থৈছে ভাল লাগিছে আৰু এইখিনি চাওক একদম পূৰা ফুল কিন্তু এইখিনি আৰ্টিফিচিয়েল হয় অঁ নহয় আছলি ফুলো আছে মজা লাগিছে নকলি আছলি চব ফুল আছে এইটো একেবাৰে লাষ্ট আৰু নাই পিছফালে আৰু নাই এইটো একেবাৰে লাষ্ট মজা লাগিছে ইয়াত আৰামছে বহি থাকিব পাৰি বহুত টাইম ওচৰলৈ নাহিলা তুমি মই কথা কওঁতে আৰু এইফালে এয়া আমি মজা আছে ইয়াতে বহিছোঁ এইটো একেবাৰে লাষ্ট কৈছিলোঁৱে এইফালে এয়া এইটো আচলতে ৰঙানদী পাৰটো হয় এইফালে এইখন দেখিছেনে এইখন ৰঙানদীখনেই হয় বাৰিষা টাইমত চাগে ইয়াত পূৰা এইখিনি পানীৰে ভৰি যাব ন বাৰিষা মাথাউৰি ছাইডত মানে ৰঙানদীতে আৰু কিন্তু এতিয়া বৰ্তমান খৰালিৰ কাৰণে পানী নাই কিন্তু বাৰিষাত ইয়াত পূৰা পানী হৈ যাব ইয়াতে মানে চব্জি এয়া কিবাকিবি খেতি কৰিছে লগতে মানে এনেকৈ ধুনীয়াকৈ এইবোৰ বনাই দিছে ইয়াতে খাবৰ কাৰণেও মানুহে আহিবৰ কাৰণেও মানে পাৰ্ক টাইপ হৈছেগৈ আৰু পানী চানী যদি বাৰিষা যদি পানী চানী নোহোৱা হ'লে তেতিয়া ধুনীয়াছে হ'ল হয় আকৌ ন এতিয়া মজা লাগিছে ইয়াতে অকণমান বহোঁ তাৰপাছত যামগৈ আৰু এইফালে ইয়াত বাঁহ সেইবোৰ ধুনীয়াকৈ ৰং কৰি এনেকৈ বনাই দিছে আৰু এইফালে এইটো চাওক এইটো হৈছে কিতাপৰ ঘৰ মানে ইয়াতে সৰুকৈ লাইব্ৰেৰী এটাও আছে আৰু এইফালে এয়া কিতাপৰ ঘৰটোৰ ভিতৰত ইমান ধুনীয়াকৈ এইখিনি কিতাপ আছে চাওকচোন এইখন বৰদোৱানী আৰু কিবাকিবি বহুত ধুনীয়া কিতাপ আছে মানে চববোৰ কিতাপ ভালেই লাগিছে আৰু ইয়াতে ইমান মজা আছে কিতাপৰ ঘৰটো বনাইছে ভালে হৈছে ফুৰি চাকি মানুহে কিতাপো পঢ়িব পাৰিব যাৰ পঢ়িব মন নাযাব তেহেঁতি কিতাপ পঢ়িবও পাৰিব ভাল লাগিছে এইটো দেখি মনটো ভাল লাগি গৈছে এইফালে দেখাই দিয়া অকণ ওচৰৰ পৰা ইমান ধুনীয়া কিতাপ এইফালে ইংলিছ আছামিজ চব আছে ওপৰত আৰু কি ভাল লাগিছে ন দেখি ইমান ধুনীয়াকৈ বাঁহেৰে এইটো বনাইছে আৰু এইফালে এইখন হৈছে ৰঙানদীখন ইয়াত দেখিছেনে পিকনিক পাৰ্টি আছে এইফালে এটা আকৌ এইফালেও এটা মানে হেৰি আজি দেওবাৰ যে তো আজি পিকনিক পাৰ্টি হৈছে সেইখন ৰঙানদীখন আৰু তাৰ ছাইডতে এইফালে এখন এয়া এইটো বগোৱাটো যে সেইটো মজা আৰু এতিয়া আমি মজাছে চাই মেলি ল'লোঁ বহুত বেছিও ডাঙৰ নহয় বাৰু মানে জোখৰে আৰু সৰু বুলিও ক'ব নোৱাৰি মানে ধুনীয়াকৈ ফটো মাৰিবলৈ ঢেৰ জেগা আছে ধুনীয়াকৈ বনাই দিছে যেনেকৈ এইফালে এয়া এইবোৰ ফুল মজা ফুল এনেকৈ মজা ফুল আছে কিবাকিবি আছে ঢেৰ আছে তো আমি ফটো চটোও ঢেৰ মাৰিলোঁ তাৰপিছত অকণমান ফুৰিলোঁ ইফালে সিফালে আৰু এতিয়া ঘৰলৈ যাওঁগৈ আৰু এইফালে এয়া আমি ওলাই দিলোঁ এতিয়া স্কুটিখনো এয়া উলিয়াই লওঁ আৰু এতিয়া অলপ আন্ধাৰো হ'বলৈ হ'ল মানে বেছি সন্ধিয়া হোৱা নাই বাৰু আমি 2 ঘণ্টামান থাকিলোঁ চাগে তো এতিয়া ওলাই দিওঁ একেবাৰে ডাইৰেক্ট ঘৰ যাওঁ আৰু এইফালে এইটো মাথাউৰি তো এতিয়া গৈ থাকোঁ ঘৰত লগ পাম আৰু এফালে মই ঘৰ আহিও পাই গ'লোহি চুনু ঘৰলৈ গ'লগৈ আৰু টঙি ঘৰলৈ গৈ ভালে লাগিলে দেই মানে ফটো ভিডিঅ'ত যেনেকৈ ভাল লাগে তেনেকৈ আছলিকৈও খুব ধুনীয়া জেগা হয় তাতে ফটো চটো মাৰিবলৈও কাৰণেও মানে বহুত ধুনীয়া জেগা আছে আৰু এফালে এজনী আমাক খামচেং কি হৈছে তাই
কিবা খেদিছে মৌ মাখি মানে মই অহা দেখি তাই দৌৰি দৌৰি মোক আগবঢ়াই আনিবৰ কাৰণে মানে আহিছে এজনী আৰু মোৰতো গৈ বহুত বেছি ভাল লাগিলে আপোনালোকেও চাগে ভিডিঅ'টি চাই ভাল লাগিলে তো মই ভিডিঅ'টো ভাবিছোঁ এতিয়া ইয়াতে শেষ কৰি দিওঁ আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই বাই আহা মানে